নমস্কাৰ বন্ধু-বান্ধৱীসকল বিবিঅ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰতে নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই কেইটামান টিপছ আপোনালোকক দিব বিচাৰিছোঁ। তো আহকচোন কি টিপছ জানি লওঁ। তো এতিয়া গৰমৰ ছিজন আৰু এই গৰমত আপোনালোকৰ গাৰ নিশ্চয় গেলা গেলা গন্ধায় আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰে। তো আজি এই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, এতিয়া গৰমৰ ছিজন আৰু এই গৰমত আপোনালোকৰ নিশ্চয় ঘাম ওলায় আৰু ঘাম ওলাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। গৰমত নিজৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধময় ঘামৰ বাবে আপোনাৰ কাষত বহি থকা ব্যক্তিজনৰ ওচৰত লাজ পাব লগা হয়। আনকি আপোনাৰ কাষত বহি থকা ব্যক্তিজনেও অস্বস্তি অনুভৱ কৰে। গৰমত ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ হ'লেও 10 বাৰমান ভাবিব লগা হয়, কিয়নো ঘৰৰ পৰা পৰিষ্কাৰ হৈ ওলাই আহিলেও বাহিৰলৈ ওলাই অহাৰ লগে লগে আপোনাৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধময় ঘামে আপোনাক অতিষ্ঠ কৰি তোলে। গতিকে এই অসুবিধা আৰু লাজৰ পৰা বাচিবলৈ হ'লে আপুনি এইকেইটা টিপছ অনুসৰণ কৰিব পাৰে। টিপছ নম্বৰ 1, আপুনি 2 চামুচমান মৌৰ লগত 3 চামুচমান নেমুৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগিব আৰু সেই মিশ্ৰণটো আপোনাৰ দুৰ্গন্ধময় স্থানত লগাই থব লাগিব আৰু তাৰ পিছতহে আপুনি গা ধুব। আৰু এনে কৰিলে আপোনাৰ দুৰ্গন্ধময় শৰীৰৰ পৰা নাইকিয়া হ'ব। টিপছ নম্বৰ 2, আপুনি প্ৰত্যেক দিনে গা ধোৱা পানীত কেইটোপালমান পুদিনাৰ ৰস বা গোলাপ পানী কেইটোপালমান মিহলাই সেই পানীৰে গা ধুব আৰু এনে কৰিলে আপোনাৰ গাৰ পৰা দুৰ্গন্ধময় আঁতৰিব। টিপ নম্বৰ 3, গৰম পানীত কেইটামান নিমপাত মিহলাই সেই পানীখিনি উতলাব। তাৰ পিছত সেই পানীখিনি গা ধোৱা পানীত মিহলাই আপুনি গা ধুব। ইয়াৰ ফলত আপোনাৰ গাৰ পৰা দুৰ্গন্ধময় আঁতৰিব আৰু আপোনাৰ গাত থকা যিবিলাক বীজাণু সেই বীজাণুও নাশ হ'ব। টিপ নম্বৰ 4, কাপোৰ পৰিধান ক্ষেত্ৰতো কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব, কিয়নো টেৰিকটন কাপোৰতকৈ কপাহী কাপোৰ বেছি সোনকালে দুৰ্গন্ধময় হয়। গতিকে গৰমৰ ছিজনত আপুনি কপাহী কাপোৰহে পৰিধান কৰিব। গৰমৰ দিনত আপুনি খাদ্যৰ তালিকাত তিয়হ অন্তৰ্ভুক্ত কৰিব, কাৰণ তিয়হত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু যি পানীয়ে আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখে আৰু দুৰ্গন্ধমুক্ত কৰি ৰাখে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ' আপোনালোকে এইটো চেনেলত পাই যাব। তো আজিৰ কাৰণে এৰিছোঁ, নমস্কাৰ।